নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল হেল্পফুল অসম ইউটিউব চেনেলটিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ মই স্বাগতম জনাইছোঁ টাইমছ গুৱাহাটী নামৰ এটা নিউজ চেনেলত আপোনালোকৰ কেইদিনমান আগতে প্ৰকাশ কৰিছিলে স্কুটিৰ মেৰিট লিষ্ট আৰু আপোনালোকৰ নাম আহিছে না নাই কেনেকৈ চেক কৰিব গতিকে নিউজটোত কিনো লিখা আছিলে আমি এই ভিডিঅ'টোত তাৰে সবিশেষ আলোচনা কৰিম আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব টাইমছ গুৱাহাটীত প্ৰকাশ পোৱা মতে 2022 বৰ্ষৰ স্কুটিৰ মেৰিট লিষ্ট বৰ্তমান মুকলি কৰি দিয়া হৈছে আৰু আপোনালোকৰ নাম আহিছে না নাই তাত আপোনালোকে চেক কৰিব পাৰিব আৰু এই নিউজটোত কি লিখিছে আৰু কি কৈছে আমি আলোচনা কৰিব ওলাইছো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব তেতিয়াহে গম পাব আৰু ইয়াত কি লিখা আছে মই ডেসক্ৰিপচন বক্সটো দি দিম তাতও আপোনালোকে পঢ়ি চাব পাৰিব বৰ্তমান ইয়াতে মই কিছু তথ্য জনাই দিছো ইয়াত লিখিছে যে 2022 বৰ্ষৰ স্কুটিৰ যেটো আপোনালোকৰ মেৰিট লিষ্ট এটো মুকলি কৰি দিয়া হৈছে অনলাইনত কিন্তু অনলাইনত বৰ্তমানলৈকে আপুনি মেৰিট লিষ্ট দেখা নাপাব এতিয়ালৈকে যেহেতু অনলাইনত মেৰিট লিষ্ট মুকলি কৰা নাই কিন্তু ইয়াত উল্লেখ কৰা মতে যিখন মেৰিট লিষ্টৰ পিডিএফ হয় হেতু মুকলি কৰি দিয়া হৈছে আৰু মেৰিট লিষ্টৰ পিডিএফটো আপোনালোকৰ যেটো হাই সেকেন্ডাৰী অফিচিয়েল ৱেবসাইট হয় তাত আপোনালোকে পাব যত আপোনালোকৰ ইয়াতো দিয়া আছে অফিচিয়েল ৱেবসাইটৰ লিংকটো আৰু মই ডেসক্ৰিপচন বক্সটো লিংকটো দি দিম যত আপোনালোকে চেক কৰি ল'ব পাৰে কিন্তু ইয়াতে উল্লেখ কৰা মতে যেটো উল্লেখ কৰিছে হেতু অকল সোৱালীৰ কাৰণে উল্লেখ কৰিছে 60% যেটো ধৰি দিয়া হৈছিল তেনেকৈ তাৰ ভিত্তিতে এটো উল্লেখ কৰিছে কিন্তু 60% ৰ পৰা দিয়া হ'বনে নহয় বা 60% ৰ ওপৰত কিমান নম্বৰ লাগিব তাৰ বিষয়ে ইয়াত কিন্তু উল্লেখ কৰা নাই আৰু যদিহে অফলাইন আপোনালোকৰ মেৰিট লিষ্ট ঘোষণা কৰিছে তেতিয়া হলে আপোনালোকৰ কলেজ বা স্কুলত আপোনালোকৰ সেই প্ৰদান কৰিব আৰু তাত আপোনালোকৰ নাম চেক কৰিব পাৰিব যদি তেনেকুৱা হৈছে আপোনালোকে স্কুলত খবৰ কৰিব বা আপোনালোকে পঢ়ি অহা কলেজত খবৰ কৰিব তাত আপোনালোকৰ নিশ্চয় মেৰিট লিষ্টখন পাই যাব যদিহে দিছে তাত আৰু যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে 60% ৰ পৰা ছোৱালী সকলক দিয়া হ'ব আৰু 75% পালে ল'ৰা সকলক দিয়া হ'ব গতিকে ঠিক তেনে ধৰণে 60% পোৱা সকলো ছোৱালীকে দিব লাগে অসম চৰকাৰলৈ এইটোৱে অনুৰোধ যে সকলোকে প্ৰদান কৰিব লাগে আৰু যেহেতু এটা কাট অফ ধৰিয়ে দিছে যে 60% আৰু 75% গতিকে তাৰ ভিত্তিতে স্কুটি প্ৰদান কৰিব লাগে এইটোৱে অনুৰোধ চৰকাৰলৈ আৰু আমাৰ যেটো অফিচিয়েল ৱেবসাইট ইয়াত দিয়া আছে সেই অফিচিয়েল ৱেবসাইটটো এতিয়া আমি চেক কৰি আপোনালোকক দেখুৱাম তাত কি দেখায় আপোনালোকে ভিডিঅটো সম্পূৰ্ণ শেষলৈকে চাব যদি ভিডিঅটো ভাল পায় এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ মতামতখিনি আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু আপোনালোকে চাব পাৰে মই যেটো নীলা হেৰি কৰি দেখাই দিছো তাত আপোনালোকৰ যেটো দেখাইছে হেতু 60% নম্বৰ পোৱা সকলো ছাত্ৰীয়ে মানে স্কুটি পাব লাগে বুলি টাইমছ গুৱাহাটী চেনেলটোত প্ৰকাশ পাইছে যদিহে এনেকুৱা হয় আপোনালোক সকলোৱে 60% যিবিলাকে পাইছে সকলোৱে স্কুটি লাভ কৰিব আৰু এইটোৱে হৈছে অফিচিয়েল ৱেবসাইট যেটো টাইম গুৱাহাটীত প্ৰকাশ পাইছিলে এই ৱেবসাইটটোতনো কি দিয়া আছে ইয়াত আমি চেক কৰিব পাৰিছো যে ইয়াত কোনো ধৰণৰ তাত জেনেকৈ দেখাইছিলে যে আপডেট বুলি তলত আহিব আপডেটৰ কাষত আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ মেৰিট লিষ্ট কিন্তু আপডেটৰ কাষত চেক কৰি পোৱা মতে কোনো ধৰণৰ তেনেকুৱা অহা নাই মেৰিট লিষ্ট আৰু এইটো আপডেট আপোনালোকে দেখিব পাৰিছে তাত কোনো ধৰণৰ তেনেকুৱা অফিচিয়েল ৱেবসাইটত আমি পোৱা নাই হয়তো আপোনালোকৰ এটো অফলাইনত প্ৰকাশ পাব পাৰে গতিকে এবাৰ স্কুল নহলে এবাৰ আপোনালোকে যিখন কলেজত পঢ়ি হাই সেকেন্ডাৰী পাস কৰিছিলে সেইখন কলেজত খবৰ ল'ব আজিৰ এই ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি আমাক উৎসাহিত কৰিব ধন্যবাদ